देखो हम कहाँ गया उस टावर को। अभी क्या करने के लिए आया हम यहाँ पर? टावर पे चेक करने के लिए। क्या चेक करने के लिए? क्या चेक करेगा? केबल काट हुआ है वो देखने के लिए। अच्छा काट हुआ है। কৰবাত কেবল কাট হ'ল বোলে, তাকে কিমান কিলোমিটাৰত কেবলটো কাট খাই আছে তো চেক কৰিব আহিলো। कुछ बोल दो यार। हाय गाइस। ये पेट्स कोट और ये क्या? फेस कोट ये पेट्स कोट और ये पेस कोट ये अल्कोहल তো আহি আছো একদম পাহাৰৰ ওপৰত। তো ইয়াতে চেক কৰা যাব ক'ত ফাইবাৰডাল ডেমেজ হৈ আছে, কাৰণ এফালৰ পৰা গৈ আছে কানেকশ্যনটো। আগে আগে আলোক ভাই যা रहा है। আলোক ভাই মেইন আৰু ইয়াত চেক কৰা যাব এতিয়া ক'ত ফাইবাৰটো ডেমেজ হৈ আছে, কিমান কিলোমিটাৰ দূৰত। তো তাত গৈ আকৌ বাকীডোখৰ দেখাই আছো। पानी पानी ये कहाँ भाग गया मालूम नहीं। चलो हमारा असमीज गाना एक गा दो मेरा यूट्यूब चैनल के लिए। चल गरी गा लो, कोई भी हो चलेगा। नहीं भाई नहीं, गारू लैंग्वेज चलता है ना यहाँ पे। मैं लोकल सिंगर नहीं भाई। सिंगर नहीं फिर भी बाथरूम सिंगर नहीं, टॉयलेट सिंगर। टॉयलेट सिंगर। मेरा नाम मुर्गी चोर। मुर्गी चोर। ओ भाई रूम तो बहुत गरम है। ऐसी भी लगाता है क्या यहाँ पे? ऐसी भी लगाता है क्या? ओए होए भय লাগিছে পায়, ইমান গৰম হৈ আছে ভিতৰটো। बाप रे, मेन काम तो हमारा ये है मेन राउटर टू। यहाँ पर गोटे कनेक्शन गई है तो यहाँ चेक करा जा कट कनेक्शन हो यहाँ पर ये मशीन निकाल लिया अभी। वहाँ पर पैच कोड लगा रहा है, वहाँ पर पैच कोड लगा रहा है। पैच कोडडाल तार लगाए इतना चेक कर किमान डिस्टेंसत डेमेज हो आसे वारडाल ताके इतना ओলাই যাব। इधर मालूम है वहाँ अभी लगता है क्या ना ले ना बोलो किसको खुद ना हो गया। तो इतना चेक कर थका है और अलग समय पास प्रसेसिंग हो देखा किमान डिस्टेंसत इतना कट खराब हो तो इतना देखिए पासे अपने 36 किलोमीटर। तो 36 किलोमीटर दूर जेनेकी डेमेज हो आसे, कानेक्शन लस हो आसे तक माने अलपमान किबा एटा प्रब्लेम हो आसे। तो तक गई आको जॉइन मारिब लागिब। फाइबार ब्रेक हो आसे तक कारण ये जिडाल देखिसे ग्राफडाल समानके गई आसे किन्तु 36 किलोमीटर दूर अलपमान तलले डाउन हो आसे एडखते फाइबार ब्रेक हो आसे। तो इतना तक गई चाओगे आमी। ओके तो इतना इतना काम हो गल। आमी इतना कि बोलिब नेक्स्ट कत যাব লাগিব? 36 किलोमीटर इतना देखाले जे मेसिन 36 किलोमीटर दूर ब्रेक हो आसे नेকি मुठते कानेक्शन लस हो आसे तक 36 किलोमीटर दूर गई आको चेक कर ले गई आसो। चाय थक मेरा साथ में ये क्या मुर्गी चोर। चलो এতিয়া গাড়ীত উঠি এইডোখৰ গৈ আছো। অকুৱা পকুৱা ৰাস্তা একদম খাতৰা জেগাত উঠি আহিছিলো। এইডোখৰ নামি যাব লাগিব। এটা ডেঞ্জাৰ ৰাস্তাৰ পে আগে ৰাস্তা এটো ৰে ইয়াত গাড়ীখন উঠিলে উঠাই লৈছে। ও গাড়ী পাঠিও चलो पहुंच गया। अभी ये मशीन वगैरह निकाल लेते हैं। तो जगह पहुंच गलो
ইয়াতে হয়তো ফাইবাৰটো কাট হৈ পায় তাত দেখাইছিলে যে মেচিনত 36 কিলোমিটাৰ গতিকে আমি 36 কিলোমিটাৰ আহি পালোঁ দেখা যায় এইডাল ৱাৰকেইডাল তো দেখিছে আপোনালোকে ইয়াত এইডাল ৱাৰ কোনোবাই দাহক ঘাপ মাৰি পিনে থৈ দিছে ইয়াত ডেমেজ হৈ আছে গতিকে প্ৰব্লেমটো ইয়াতে হ'ব পাৰে তো চাইছে আমাৰ আলোক ভাই হয়তো ইয়াত ডেমেজ হ'ব পাৰে নহ'ব পাৰে এইটো দাহক ঘাপ মাৰি দিয়া আছে মানে ইয়াতে ফটা আছে দেখিছে আপোনালোকে দাহক ঘাপ 5টামান দাহক ঘাপ মাৰি পিনে থৈ দিয়া আছে তো এইটো কনফাৰ্ম নহয় যে ইয়াতে ডাইৰেক্ট বেয়া হৈছে বুলি তো ইয়াৰ আগত অলপমান এনেকুৱা জইনিং পইণ্ট এটা আছে তো তাত চেক কৰা যাব এতিয়া তো তাত চেক কৰিলে গম পোৱা যাব যে যদিহে দেখায় যে 1 কিলোমিটাৰমান দূৰত হয় বুলি তো তেতিয়াহ'লে ইয়াতে হ'ব তো আমি তালৈ গৈ আছোঁ তাত মেইন চেকটো হ'ব তো আমি আহি পাই গ'লোঁ এতিয়া তো ইয়াতে আছে সেই জইণ্টটো তো জইণ্টটো বা জাষ্ট এডাল ফাইবাৰ ইয়াৰ পৰা উলিওৱা যাব সৰু হিয়া ফাইবাৰ মানে একদম সৰু যি নেকি আপোনালোকে চুলিডালো সমান সেই চুলি আজি দেখাই আছোঁ আপোনালোকক কিদৰে চেক কৰা হয় গোটেই মেচিনখিনি উলিয়াই লোৱা যাব এতিয়া তাৰপাছত জইন দিয়া হ'ব স্প্লাইচিং মেচিনত দেখাই আছোঁ ৰ'বা বস্তুখিনি উলিয়াই লৈ अभी मशीन को ऑन कर लिया ये पावर ऑफ हो रहा है ऑन हो रहा है वो भी ऑन हो गया अभी एल्कोहल डालेगा नहीं देख रहा तो তো দেখিছে আপোনালোকে এইকেইডাল হৈছে ফাইবাৰ ৱাৰ তো একচুৱেলি এইবিলাক কাৰেণ্টৰ ৱাৰ লিখীয়া ৱাৰ নহয় কপাৰ ৱাৰ নাইবা এলুমিনিয়ামৰ তাঁৰ নহয় এইকেইডাল হৈছে চিচাৰ একেবাৰে চিচাৰ একদম সৰু চুলিডালো সমান চিচাৰ এইডাল মানে ডাইৰেক্ট ভাগি যায় একদম সৰু কৈছোঁ নহয় দেখিছে আপোনালোকে কেমেৰাত ইমান সৰু জাষ্ট চুলিডালো সমানে তাতকৈ অলপো ডাঙৰ নহয় ইয়াত এলকহল লৈ অলপমান চাফ কৰি লোৱা হৈছে তাৰপাছত उसके बाद मशीन पे डाल के काटना पड़ेगा मशीन पे काट के अभी वो সমান হ'ব লাগিব কাৰণ যদিহে বেকাকৈ কাট খায় তেতিয়াও নহ'ব এনেকুৱা খাটা মানে একদম পোন হ'ব লাগিব একদম তেতিয়াহে নেটটো পূৰা ফাষ্ট যাব কাৰণ নেটটো পূৰা ফাইবাৰ পূৰা স্পীড হয়তো 1 ছেকেণ্ডত 1 GB 1 TB তেনেকুৱা স্পীড গৈ থাকে যদি কাটিংটো অলপমান বেকা হয় তেতিয়াও নহ'ব একদম পূৰা পোন হ'ব লাগিব তো ইয়াত এডাল দি দিলে তো বাকী স্প্লাইচিং মেচিন নেকি এতিয়া পেচ কোড কাটকে আবি এডালৰ তলতো ওলাব এডাল দুইডাল লগ খুৱাই টেষ্ট মৰা যাব এতিয়া ইয়াতে চেক কৰা যাব কিমান দূৰত আছেগৈ ডেমেজটো দেখাই আছোঁ অলপ পাছত पुश ऑन ऑफ क्या रे ऑफ क्या है पुश ऑफ नहीं ऑन करो पुश ऑन क्या है रे वही बोल रहा क्या बोल रहे हैं जॉइन हुआ या नहीं हुआ हमको नहीं ट्रेस में इस मशीन से दिखाई देगा अभी তো ইয়াৰ ৰিজাল্টটো দেখাই দিলে ইয়াত 900 মিটাৰ দূৰত আমি যে সেই প্ৰথমতে য'ত চাই আহিছিলোঁ তো দাহক ঘাপ মৰা আছিলে সেই তাতে মেইন ডেমেজটো তাতে হৈ আছে তো ইয়াত চেক কৰি দিওঁতে গম পোৱা গ'ল প্ৰায় 900 মিটাৰ 1 কিলোমিটাৰমান হ'ব আৰু ওচৰা-ওচৰি আৰু 900 মিটাৰ কিবা এটা আছে 900 মিটাৰ 706 মিটাৰ 706 অ'কে 706 মিটাৰ আছে তো ইয়াত এইকেইটা জইন মাৰি তো তাত গৈ একেবাৰে জইন দিবলৈ গৈ আছোঁ চাওঁতে ৰাতিয়ে হৈ থাকিলে দেখিলে আপোনালোকে এতিয়া ফ্লাছ জ্বলাইহে চাবলগীয়া হৈছে তো ইয়াত জইনকেইটা মাৰি হৈ গ'ল এতিয়া আমি য'ত দাহক ঘাপ মৰা আছিলে তালৈ গৈ আছোঁ তো এইডোখৰ আছিলে এইডাল বৰ্তমান ছিগি এইকেইটা জইন কৰিব লাগিব ঠিক আছে ইয়াত এতিয়া জইন কৰা যাব তো জইন কৰা মানে ফাষ্ট ফৰৱাৰ্ড কৰি আপোনালোকক দেখাই আছোঁ মই এইডোখৰ ফাষ্ট ফৰৱাৰ্ড কৰিব লাগিব কাৰণ গোটেই জইনখিনি মৰালৈ বহুত দেৰি হৈ যাব ঠিক আছে
তো বৰ্তমান ৱাৰকেইডাল উলিয়াই লোৱা হ'ল, কেবুলকেইডাল। তো ইয়াত মানে বহুত ডেঞ্জাৰ বস্তু আছে, জেলি লগাই দিয়া আছে, তাৰপৰা বহুত টান প্লাষ্টিক এডাল আছে, তাৰ তলত আকৌ সূতা আছে, ঢেৰ আছে এখন মুঠতে প্ৰটেকশ্যনৰ কাৰণে। কাৰণ এইবিলাক এবাৰে ফিটিং কৰে ন, 10 বা 20 বাৰ কৰি নাথাকে, এবাৰে পুতে এইবিলাক। কাৰণ বহুত বছৰ কাৰণে থাকিবলগীয়া হয় ন। কাৰণ যদি এনেকুৱা কেবুলবিলাক আমাৰ এৰিয়াতো দেখিছিলোঁ, কিন্তু নেজানিছিলোঁ যে এইটো কামৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াত মানে এবাৰে ব্যৱহাৰ কৰিব এইবিলাক। বহুত কানেকশ্যন আছে ইয়াত, এয়াৰটেল, জিঅ', BSNL, ভোডাফোন ইত্যাদি বহুত আছে। তো এয়াই আৰু। তো প্ৰথমতে নেজানিছিলোঁ, যদিহে এনেকুৱা ৱাৰ এডাল ক'ৰবাত ছিগি যায়, তেতিয়াহ'লে ইফালৰ এৰিয়াটোৱে গোটেইটোৱে ইণ্টাৰনেট নাপায় মানে। যাতে নহয় আপোনালোকে ফাষ্ট ফৰৱাৰ্ড কৰি দেখাইছোঁ, আপোনালোকে চাই লওক। তো জইন মাৰি হৈ গ'ল, কিন্তু ঠাণ্ডা পৰিছে, বহুত ঠাণ্ডা পৰিছে। সেইকাৰণে জুই জ্বলাই কাষত জুই পুৱাই কাম লগাকেইটা কাম লাগি আছে বাহিৰত, বেলেগকেইটা জুই পুৱাই আছোঁ আমি এনে কি কৰিব, উপায় নাই, বহুত ঠাণ্ডা। কাৰণ ওলাই আহিছিলোঁ আমি 3:30মান বজাতে, কিন্তু এতিয়া বাজি গ'ল 6:30। চলো জইন মাৰি হৈ গ'ল। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো। তো মই কিবা লিখা ব্লগ বনাই ভাল লাগিলে যদি প্লিজ কমেণ্ট কৰিব, যদি ফটো পাইছোঁ প্লিজ অলপ ছাবস্ক্ৰাইব কৰিব। তো এতিয়া বিদায় মাৰিছোঁ। জয় আই অসম, বাই বাই। बंद करो।